আপোনালোকৰ এদিন হলেও হয়তো এটা কনফিউজন মনত আহিছে যে আপোনাৰ ৰাশিনো আচলতে কি হোৱাট ইজ ইউৰ জডিয়েক সাইন বহুতৰে কনফিউজন হয় যে কোনটো ৰাশি ধৰিম জন্ম কুণ্ডলীৰ মতে আছে এটা ডেট অফ বাৰ্থ মতে যদি চাওঁ এটা নামৰ প্ৰথম আখৰ যদি চাওঁ এটা তেতিয়াহলে কোনটো হ'ব আমাৰ জডিয়েক সাইন বহুতৰে মাজত কনফিউজনটো আছে আৰু লগতে বহুতেই প্ৰশ্নটো মোক সুধিও আছে সেইকাৰণে ভাবিলো যে এই কনফিউজনটো আপোনালোকৰ মাজত কেতিয়াও ৰাখিবলগীয়া নহয় আজিৰ পৰা যাতে এই কনফিউজনটো নাথাকে সেইকাৰণে এই ভিডিঅ'টো বনাইছো এই কনফিউজনটো নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু আজিৰ পৰা এই কোনো ধৰণৰ কনফিউজনত থাকিব লাগে যাতে আপোনালোক নহয় নমস্কাৰ মই মনিকাই আপোনালোকক লেটছ এষ্ট্ৰ ৱৰ্কলৈ স্বাগতম জনাইছো আসলতে কি হয় যেতিয়া আগৰ দিনৰ কথা যদি কওঁ বহু দিনৰ আগতে আজিৰ পৰা বহু দিনৰ আগতে আমাৰ কি হৈছিল যে যিবিলাক ল'ৰা ছোৱালী জন্ম হ'ল ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত তেওঁলোকে ইমান বেছি মানে চাই নাথাকে আৰু কেতিয়া জন্ম হৈছিল টাইম কিমান আছিল ডেট কিমান আছিল সেইকাৰণে কি কৰা হ'ল তেতিয়াওতো তেওঁলোকে জানিবলৈ মন যায় এষ্ট্ৰলজি বা এইবিলাক কথা তেওঁলোকে প্ৰত্যেকৰো নাম যিটো থাকে তো নামৰ প্ৰথম আখৰটো মানে তেওঁলোকে ভাবি লৈছে যে যদি ম আখৰ হয় তেতিয়াহ'লে ধৰি লওক সিংহ ৰাশি হ'ব তো সেইটো তেওঁলোকে এটা নেম চাইন বুলি কোৱা হয় তেওঁলোকে তেনেকৈ ভাবি লৈছিল এতিয়া কথাটো কি হ'ল আমাৰ যদি চাওঁ এষ্ট্ৰলজিৰ মতে তিনিটা ৰাশি থাকে এটা কোৱা হয় সান সাইন বা সূৰ্য ৰাশি এটা কোৱা হয় মুন সাইন বা চন্দ্ৰ ৰাশি আৰু এটা হৈছে নেম সাইন বা নাম ৰাশি যেটো মই অলৰেডি কৈ গ'লো যে নাম ৰাশি যেটো নামৰ প্ৰথম আখৰটো চাই আপুনি যদি বহু দিনৰ আগতে বা এতিয়াও আছে কিছুমান বিস্ময় বা এনেকুৱা ধৰণৰ অসমীয়া পেপাৰ বা এনেকুৱা কিছুমান কিতাপত পাব যে ম ছ এনেকুৱা থাকিলে কি ৰাশি হ'ব এনেকৈ যে লিখা থাকে সেইটো কোৱা হয় নেম সাইন যেটো আচলতে বহুত বেছি ইম্পৰ্টেণ্ট নহয় যদি আপুনি সান সাইন মুন সাইন যদি নাজানে তেতিয়াহে আচলতে সেইটো ধৰা হয় আগৰ মানুহবিলাকেতো ইমান হিচাপ নিকাচ নকৰিছিল আমাৰ টাইম তাৰ পাছতে আমাৰ ডেট তো সেইকাৰণে তেওঁলোকে তেনেদৰে চাইছিল এতিয়া আটাইতকৈ যদি ইম্পৰ্টেণ্ট হয় সান সাইন আৰু মুন সাইন কি সান সাইন হৈছে যেতিয়া আপুনি আপোনাৰ ডেট অফ বাৰ্থটো জানে কেৱল যেতিয়া ডেট অফ বাৰ্থটো জানে আৰু সেই ডেট অফ বাৰ্থৰ মতে যিটো সাইন আপুনি চাব যিটো ৰাশি হ'ব এইটো কোৱা হয় সান সাইন বা সূৰ্য ৰাশি ধৰি লোৱা ইমান তাৰিখৰ পৰা অক্টোবৰ ইমানত হ'লে কিমান হ'ব তাৰ আগষ্টৰ ইমানৰ পৰা ইমান হ'লে আপোনাৰ সিংহ ৰাশি হ'ব তো সেই বস্তুটো আচলতে কোৱা হয় সান সাইন যিটো ডেট অফ বাৰ্থটো গম পালেই আপুনি সান সাইনটো উলিয়াব পাৰিব যিটো আপোনাৰ সূৰ্য ৰাশি তাৰ পাছতে আহিলে মুন সাইন এই সান সাইনটো কিন্তু কিছুমান আপুনি দেখিব যে পেপাৰ বিশেষকৈ ৱেষ্টাৰ্ণ এষ্ট্ৰলজিৰ মতে ইংলিছৰ পেপাৰবিলাক বা এনেকুৱাবিলাক ক'ত আপুনি দেখিব যে ডেট অফ বাৰ্থ লিখা আছে যে ইমানৰ জুলাইৰ পৰা ইমান আগষ্টলৈকে যদি হয় ইমান হ'লে এইটো ৰাশি হ'ব তো সেইটো কোৱা হয় সান সাইন যিটো অনলি ডেট অফ বাৰ্থটো আমি গম পালেই গম পাব পাৰোঁ আৰু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যিটো আমাক বহুত বেছি প্ৰভাৱ পেলায় বহুত বেছি ইম্পেক্ট আছে এইটোৰ সেইটো হৈছে মুন সাইন বা চন্দ্ৰ ৰাশি তো মুনে সদায় মই কৈয়ে আছোঁ আপোনালোকক মুনে সদায় কি বুজায় ইম'শ্যনছ বুজায় তো আমাৰ ইম'শ্যনেল পাৰ্টটো এই যিটো ৰাশি মুন সাইনটোৱে যিটো চন্দ্ৰ ৰাশি ই আমাক ৰিপ্ৰেজেণ্ট কৰে এতিয়া মুন সাইন মানে কি হ'ল এতিয়া যে আমাৰ জন্ম আজিকালিতো আছে আগৰ দিনত মানুহৰ ইমান নাছিল তো আজিকালি জন্ম হোৱাৰ লগে লগে বাৰ্থ চাৰ্টিফিকেট উলিয়াই গম পাই যে কিমান ডেট আছিল কিমান টাইম আছিল তো সম্পূৰ্ণ তথ্য লাগে আচলতে মুন সাইন উলিয়াবৰ কাৰণে যিটো আমাৰ জন্ম কুণ্ডলী বুলি কয় যে জন্ম পত্ৰিকা উলিয়াই যে জন্মৰ পাছতে সেইটোৰ মতে যিটো আমাৰ সাইন উলিয়াই সেইটো কোৱা হয় আমাৰ মুন সাইন বা চন্দ্ৰ ৰাশি জন্ম হোৱাৰ পাছতে এতিয়া আজিকালি হয়তো বহুতৰে এইটো আছে কিন্তু আগৰ মানুহবিলাকৰ এই বস্তুটো নাছিল তো সেইকাৰণে তেওঁলোকে নেম সাইন বা সান সাইন চাই থৈ দিছিল কিন্তু আচলতে বেছি ইম্পৰ্টেণ্ট হৈছে আমাৰ মুন সাইনটো যেটো বহুতেই বেছি ইম্পৰ্টেণ্ট হয় মুন সাইনে আমাক কি বুজায় আমাৰ গোটেই ইম'শ্যনছবিলাক বুজায় আমি কেনেকুৱা হয় আমাৰ ভিতৰৰ মানুহজন কেনেকুৱা আমাৰ ইম'শ্যনছবিলাক কেনেকুৱা আমি সেনচিটিভ হয় নে আমি ইম'শ্যনেল হয় গোটেই কথাখিনি আচলতে আমাৰ বুজাব মুন সাইন আৰু গোটেই অভাৰঅল ইম্পেক্টটো আমাৰ মুন সাইনৰ পৰা আহে সান সাইনটোৰ পৰা আমাৰ সান সাইন হৈছে আমাৰ অকল পাৰ্চনেলিটি আমাৰ ব্যক্তিত্বটো বুজায় যে ব্যক্তিজন দেখাত কেনেকুৱা হ'ব তেওঁৰ ব্যক্তিত্ব কেনেকুৱা হ'ব তো এই বস্তুটো যে সান সাইন বা সূৰ্য ৰাশি আমাৰ কি বুজাব আমাৰ যিটো ব্যক্তিত্ব বা পাৰ্চনেলিটি বুজায় আৰু নেম সাইন চাব তেতিয়াহে যদি আপুনি ডেট অফ বাৰ্থ নাজানে বা ডেট অফ টাইম আপোনাৰ সান সাইন মুন সাইন একোৱেই নাই তেতিয়া আপুনি নেম সাইনত যাব নহ'লে নেম সাইনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় তো কেতিয়াবা কি হয় সেয়া কিছুমান মানুহ এনেকুৱা হয় যে কেতিয়াবা বহুতে কয় যে এইবিলাক বিশ্বাস নকৰোঁ আমুক তামুক এনেকৈ ক'ব কিন্তু বহুত বেছি যেতিয়া তেওঁলোকে খুব বেছি বেয়া টাইম আহে তেতিয়া মনে মনে হ'লেও মানে ৰাশিটো চাব যে আজি মোৰ ৰাশিটো কি সেই বস্তুটো আচলতে সেইটো সেইকাৰণে যাতে আপোনালোকৰ মাজত কনফিউজন নহয় বহুতে ক'ব নামানো এইবিলাক কি কথা তো এই যে কনফিউজন যাতে নাহে মই মানা নমনাৰ কথা নকওঁ কিন্তু যিবিলাকে বিচাৰিছে জানিব যে কোনটো আমি ৰাশি ধৰিম তো আজিৰ পৰা এইটো কনফিউজন নকৰিব আপোনালোকৰ মুন সাইনটো বেছি ইম্পৰ্টেণ্ট যিটো আপোনাৰ কুণ্ডলীত আছে সেইটো আপুনি চাব আৰু লগতে সান সাইনটো ইম্পৰ্টেণ্ট হয় যিটো পাৰ্চনেলিটি বুজায় সান সাইন মানে হৈছে অকল ডেট অফ বাৰ্থটো
আৰু যিটো নেম চাই যদি আপুনি এই দুটা নাজানে তেতিয়া আপোনাৰ নামৰ প্ৰথম আখৰটো মতে চাই তো এইটোৱে আছিল ভিডিঅ'টো আপোনালোকৰ বাবে আজি কনফিউজন দূৰ কৰা এতিয়া হয়তো নিশ্চয় আপোনালোকৰ কনফিউজনটো আঁতৰ হ'ল যদি কোনোবা আপোনাৰ বন্ধু এতিয়াও কনফিউজনত আছে তেতিয়াহ'লে আপুনি আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে যদি ভাল পাইছে ভিডিঅ'টো তেন্তে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এইখিনি কথা নক'লেও হয় তথাপিও কৈছোঁ মই জানো আপোনালোকে ছাবস্ক্ৰাইব কৰিয়ে থৈছে বহুতে আৰু যি কৰা নাই তেওঁলোকক আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ছাবস্ক্ৰাইব কৰিব তাৰপাছতে আমি নতুনকৈ পুনৰ ভিডিঅ'জ এটা ছিৰিজ ষ্টাৰ্ট কৰিম নিউমৰলজিৰ ওপৰত তো কণ্ডাক্টৰ ড্ৰাইভাৰৰ ওপৰত আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপোনালোকে ষ্টে টিউন থাকক ভালদৰে চাই